হাইব্ৰিড চিষ্টেমটো বাৰু কি হয় আৰু ই কেনেকৈনো কাম কৰে তাৰ বিষয়ে অকণমান জানি লোৱা হওক। হাইব্ৰিড চিষ্টেমটো হৈছে এনে এটা চিষ্টেম যিটোত ইলেক্ট্ৰিক আৰু ফিউলৰ দুইটা একেলগে ব্যৱহাৰ হয়। অৰ্থাৎ গাড়ীখনে কিছুমান সময়ত পেট্ৰলত চলে আৰু কিছুমান সময়ত ইলেক্ট্ৰিক মটৰৰ সহায়ত চলে আৰু কিছুমান সময়ত এই দুইটাৰে সহায়ত গাড়ীখন আগবাঢ়িবলৈ শক্তি পায়। এই চিষ্টেমত থকা বাইক বা গাড়ীবোৰত বহুতবিলাক সুবিধাও আছে আৰু অসুবিধাও আছে। যেনে এই গাড়ীবোৰৰ দাম বেছি হয় অলপমান। নৰ্মেল ইঞ্জিনৰ গাড়ীৰ তুলনাত ইয়াৰ মেইনটেনেঞ্চ জটিল আৰু যিকোনো মেকানিকৰ ভাল কৰিব নোৱাৰি। ইয়াৰ ভাল এইটোৱে যে ই মাইলেজ বেছিকৈ দিয়ে, পৰিৱেশৰ কাৰণে ভাল আৰু বেছিকৈ তেল পুৰা নাযায়। ইয়াৰ ওপৰত ফুল ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপুনি ক্লিক কৰি চাব পাৰে। হাইব্ৰিড চিষ্টেমটো বাৰু কি হয় আৰু ই কেনেকৈনো কাম কৰে তাৰ বিষয়ে অকণমান জানি লোৱা হওক। হাইব্ৰিড চিষ্টেমটো হৈছে এনে এটা চিষ্টেম যিটোত ইলেক্ট্ৰিক আৰু ফিউলৰ দুইটা একেলগে ব্যৱহাৰ হয়। অৰ্থাৎ গাড়ীখনে কিছুমান সময়ত পেট্ৰলত চলে আৰু কিছুমান সময়ত ইলেক্ট্ৰিক মটৰৰ সহায়ত চলে আৰু কিছুমান সময়ত এই দুইটাৰে সহায়ত গাড়ীখন আগবাঢ়িবলৈ শক্তি পায়। এই চিষ্টেমত থকা বাইক বা গাড়ীবোৰত বহুতবিলাক সুবিধাও আছে আৰু অসুবিধাও আছে। যেনে এই গাড়ীবোৰৰ দাম বেছি হয় অলপমান। নৰ্মেল ইঞ্জিনৰ গাড়ীৰ তুলনাত ইয়াৰ মেইনটেনেঞ্চ জটিল আৰু যিকোনো মেকানিকৰ ভাল কৰিব নোৱাৰি। ইয়াৰ ভাল এইটোৱে যে ই মাইলেজ বেছিকৈ দিয়ে, পৰিৱেশৰ কাৰণে ভাল আৰু বেছিকৈ তেল পুৰা নাযায়। ইয়াৰ ওপৰত ফুল ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপুনি ক্লিক কৰি চাব পাৰে।